Hello friends, মই স্বপন আৰু ওয়েলকাম জনাইছো তোমালোকৰ মৰমৰ চেনেলত। আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 ৰ যোনটো চেপ্টাৰ নাম্বাৰ 1 ৰিয়েল নাম্বাৰ আছে মানে বাস্তৱ সংখ্যা, এই বাস্তৱ সংখ্যাৰ এক্সাৰসাইজ যোনটো 1.4 আছে 1.4 ৰ যিমানবোৰ কুৱেশ্যন আছে এই কুৱেশ্যনৰ বেসিক কনসেপ্টবোৰ আমি এই ভিডিঅ'ত ডিসকাস কৰিম। এতিয়া সব বেসিক কনসেপ্ট মানে কি যোনখিনি আমাৰ উপপাদ্য মানে থিওৰেম আছে 1.5, 1.6 এন্ড 1.7 এই তিনিটা এই উপপাদ্য যেতিয়া আমি ক্লিয়াৰলি বুজি পাম তেতিয়া হলেহে আমি 1.4 ৰ এক্সাৰসাইজৰ কুৱেশ্যনখিনি কৰিব পাৰিম। ঠিক আছে, তো প্ৰথমতে আমি এই তিনিটা ডিসকাস কৰিম আৰু নেক্সট ভিডিঅ'ত আমি 1.4 ৰ এক্সাৰসাইজৰ যিমানবোৰ কুৱেশ্যন আছে সকলোবোৰ ডিসকাস কৰিম। তো আমি আৰম্ভ কৰো 1.5 থিওৰেমেৰে। এতিয়া উপপাদ্য 1.5 ত আমাক কি কৈছে চোৱা, ধৰা x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত বা হাবধি বুলি কৈছে। ঠিক আছে, তাৰ পিছত ইয়াত কি কৈছে চোৱা, তেতিয়া x ক pq আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত pq সহমৌলিক। ঠিক আছে, তদুপৰি q ৰ মৌলিক উৎপাদকীকৰণটো ইমান আৰ্হিৰ মানে কি 2 ৰ পাৱাৰটো কি হ'ব n হ'ব আৰু 5 ৰ পাৱাৰ m হ'ব, য'ত n আৰু m যোনটো আছে এই n আৰু m দুয়োটাই কি হ'ব যে অবিয়োগাত্মিক সংখ্যা হ'ব, মানে m আৰু n ৰ মানটো আমাৰ কি হ'ব ঋণাত্মক হ'ব নোৱাৰে। ঠিক আছে, পজিটিভ হ'ব, এনি টাইম নেগেটিভ কেতিয়াও হ'ব নোৱাৰে। ঠিক আছে, এইটোৱে আমাৰ এই উপপাদ্যৰ মেইন কনসেপ্ট। এতিয়া আমি এক্সাম্পল দি বুজিবলৈ চেষ্টা কৰিম। সাপোজ যদি আমি এটা পৰিমেয় সংখ্যা ধৰো, সাপোজ ধৰা মই ধৰিছো 3/4। এতিয়া চোৱা 3/4 ইয়াত কি কৈছে, ধৰা x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত বা হাবধি। এতিয়া চোৱা এইটো আমি x এটা সংখ্যা ধৰিছো, এইটো পৰিসমাপ্ত নে হাবধি এইটো আমি নাজানো। ঠিক আছে, আমি কেনেকৈ জানিম, এইটো আমি কৰাই নাই। ঠিক আছে, এই উপপাদ্যটোক আমি প্ৰমাণ কৰিম এইটো এক্সাম্পল দি। চাবা x ক pq আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত pq সহমৌলিক সংখ্যা হ'ব। এতিয়া চোৱা আমি কি পঢ়িছিলো আগত যে এইখিনিক আমি এনেকৈ p/q লিখিব পাৰো, মানে p ৰ মানটো 3 আৰু q ৰ মানটো 4 হ'ব, হয় না? এনেকৈতো আমি লিখিব পাৰো, তাৰ মানে কি এইটো p এইটো q হ'ব। ঠিক আছে, তেতিয়া x ক মানে কি x এইটো আমি ধৰি লৈছিলো। ঠিক আছে, এইটোক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো বুলি কৈছে, য'ত কি হ'ব এই দুয়োটা সংখ্যাই কি হ'ব সহমৌলিক সংখ্যা হ'ব। এতিয়া সহমৌলিক সংখ্যা কোনবোৰ, যিবোৰ সংখ্যা আমি অকল একেৰে বিভাজ্য দিব পাৰো। মানে চোৱা ইয়াত কি কৈছে 3/4 চোৱা, এতিয়া চোৱা এই সংখ্যাটোক আমি কিহেৰে বিভাজ্য দিব পাৰো, মানে 3 টো যোনটো আমাৰ লব আছে এইটোক আমি লব কওঁ, এইটোক আমি হৰ কওঁ। ঠিক আছে, এতিয়া এইটো চোৱা এই সংখ্যাটো মানে 3 টো ইয়াক কিহেৰে বিভাজ্য যায়, একেৰে যায় আৰু 3 ৰে যায়, আৰু ইয়াক কিহেৰে যায় 2 এৰে যায়, 4 এৰে যায় আৰু 1 এ যায়। এইটোকো আমি 1 দি বিভাজ্য দিব পাৰো আৰু এইটোকো দিব পাৰো, কিন্তু চোৱা ইয়াক 3 ৰে বিভাজ্য, কিন্তু এই সংখ্যাটোক 3 ৰে বিভাজ্য হয় জানো, নহয়। কিন্তু ইয়াক 2 এৰে বিভাজ্য আৰু 4 এৰেও বিভাজ্য হয়, কিন্তু ইয়াক 2 বা 4 এৰে বিভাজ্য হয় জানো, নহয়। কিন্তু একেৰে দুয়োটা সংখ্যাকে বিভাজ্য। তো সহমৌলিক সংখ্যা সেইবোৰ সংখ্যা যিবোৰ সংখ্যাক আমি অকল একেৰেহে বিভাজ্য দিব পাৰো, বেলেগ সংখ্যা দি দিব নোৱাৰো। ঠিক আছে, বেলেগ সেম সংখ্যা দি আমি বিভাজ্য নহব। সাপোজ ধৰা এইটো সহমৌলিক সংখ্যা হ'বনে, এইটো সহমৌলিক সংখ্যা নহব, মানে এই দুয়োটা কি হ'ব সহমৌলিক সংখ্যা নহব। কেলে নহব চোৱা, এইটোক 5 এৰে বিভাজ্য কিন্তু এইটোকো চোৱা 5 এৰে বিভাজ্য। ঠিক আছে, তো সহমৌলিক সংখ্যা হবলৈ কি হ'ব লাগিব যে এইটোক যদি 5 এৰে বিভাজ্য হয় তেতিয়াহলে এইটোক 5 এৰে বিভাজ্য নহব। সাপোজ আৰু এটা এক্সাম্পল লও চোৱা 5, এইটো ধৰা 6। এতিয়া চোৱা 6ক আমি কেৰে বিভাজ্য দিব পাৰো, 2 এৰে, 3 ৰে 6ক, কিন্তু ইয়াক 2 3 6 দিব পাৰো জানো, এইখিনি দি দিব নোৱাৰো, কিন্তু একেৰে যায় আৰু এইটোকো একেৰে যায়। মাত্ৰ এক সংখ্যাটো দিহে আমি বিভাজ্য দিব পাৰো, তেনেকুৱা সংখ্যাবোৰক আমি সহমৌলিক সংখ্যা বুলি কওঁ। তাৰ পিছত কি কৈছে যে তদুপৰি কিউৰ মৌলিক উৎপাদকীকৰণত ইমান আৰ্হিৰ। ঠিক আছে, মানে যোনটো আমাৰ তলৰ মানটো, মানে এই তলৰ খিনি কি হ'ব যে আমাৰ এনেকুৱা আৰ্হিৰ হ'ব, মানে 2 ৰ পাৱাৰ n হ'ব আৰু 5 ৰ পাৱাৰ m হ'ব। ঠিক আছে, য'ত n m বোৰ কি হ'ব ঋণাত্মক নহব, মানে পজিটিভ হ'ব, মানে 0 1 2 3 4 5 এনেকৈ ইনফিনিটি লৈ হ'ব। এতিয়া আমি চোৱা কেনেকৈ কৰিম ইয়াক। চোৱা আমি যদি এইটো সংখ্যাক বা এইটো সাপোজ আমি এইটোকে লওঁ, এইটো আমি যেহেতু এক্সাম্পল বুলি কৰিম বুলি কৈছিলো, তো এইটোকে আমি ল'ম। চোৱা এই 4টো যোনটো 4ৰ যদি আমি মৌলিক উৎপাদক উলিয়াও কি হ'ব চোৱা,
এইটো দি এইটো কিমান বাৰ যাব দুবাৰ যাব দুইটো এটা কি মৌলিক সংখ্যা তাৰ কাৰণে আমি আৰু মৌলিক উৎপাদক উলিওৱাৰ কোনো প্ৰয়োজনে নাই হয়নে তো 4ৰ আমি কি পাইছো যে 2 * 2 তাৰ মানে এইটোক আমি কেনেকৈ লিখিব পাৰো যে 2 দুইটা আছে তো 2 হ'ব 2ৰ পাৱাৰটো দুইটা হ'ব তাৰ মানে ইয়াক আমি এনেকৈ লিখিব পাৰো নাই চোৱাচোন এইটোক আমি এনেকৈ লিখিব পাৰো 4ক আমি কি এনেকৈ লিখিব পাৰো চোৱা এনেকৈ লিখিব পাৰো মৌলিক উৎপাদক উলিয়াই ঠিক আছে তো চোৱা এনেকৈ লিখিব পাৰো নাই পাৰো তাৰ পিছত চোৱা এই যোনটো 2 এই 2 আমাৰ কি হ'ব nৰ n এই যোনটো আমাৰ 2ৰ পাৱাৰটো n আছিলে এই nৰ মানটো আমাৰ কি হ'ব এই 2 ঠিক আছে আৰু চোৱা তোমালোকে এতিয়া কবা 5 টো ক'ত 5 টো নাই নহয় এতিয়া চোৱা মই তোমালোকক কওঁ যে 5 টো নহলেও হ'ব 5 টো লাগে কিন্তু 5 নহলেও হ'ব কেতিয়াবা আকৌ এই 5 টো ওলাব 2 টো নোলাব তেনেকুৱা হলেও হ'ব ঠিক আছে এইটো কোনো প্ৰবলেম নাই চোৱা এতিয়া 2 ইয়াত কি আছিলে পাৱাৰ 2 আছিলে ইনটু এতিয়া চোৱা 5ক আমি এনে তোমালোকক বুজাবৰ কাৰণে মই এটা দিছো এইটো 5 টো লিখি এতিয়া চোৱা m সংখ্যাটো কি আছে 5ৰ পাৱাৰ আছে এতিয়া mৰ মানটো আমি পোৱাই নাই এই সংখ্যাখিনিয়ে আমি পোৱা নাই হয়নে তাৰ মানে আমি এইটোক এনেকৈ লিখিব পাৰো 5ৰ যোনটো পাৱাৰ আছে এইটো 0 বুলি লিখিব পাৰো কেলে লিখিব পাৰো চোৱা কাৰণ আমি জানো যে যিকোনো সংখ্যাৰ যেতিয়া পাৱাৰ 0 হয় তাৰ মানটো কি হ'ব যে 1 হয় তাৰ মানে কি 5ৰ পাৱাৰ 0 আছে ইকুৱেল কিমান হ'ব 1 হ'ব 2ৰ পাৱাৰ যদি এনেকা হয় ইমানে হ'ব হয়নে যিকোনো সংখ্যা ঠিক আছে যিকোনো সংখ্যাৰ পাৱাৰ যেতিয়া 0 হ'ব তেতিয়া তাৰ মানটো এনি টাইম 1 হয় তাৰ মানে এইটোক আমি কি লিখিব পাৰো যে 3 / এইটো এনেকৈ থাকিব ইনটু এইটো কি হ'ব ইয়াৰ মানটো 1 আছে তাৰ মানে 1 হ'ব এতিয়া চোৱাচোন ইকুৱেল কৰিলে কি হ'ব যে এইটো চোৱা এইটো কৰিলে কিমান হ'ব 2 আৰু 2ৰ পাৱাৰ কিমান আছে 2 আছে তাৰ মানে কি হ'ব 4 হ'ব তাৰ মানে 4 ইনটু ইমান 1 এতিয়া চোৱা 3/4 গুণ কিমান 4 এইটোৱে ওলালে হয়নে এতিয়া চোৱা আমাক উপপাদ্যত কি কৈছিলে যে এনেকুৱা আৰ্হিত থাকিলে আমি কি কৰিম যে এই সংখ্যাটোৰে আমি এই সংখ্যাটোক যেতিয়া আমি হৰণ কৰিম তেতিয়া কি হ'ব যে পৰিসমাপ্ত হ'ব বা হাবধি হ'ব একেবাৰে সম্পূৰ্ণ হৈ যাব এতিয়া চোৱা সম্পূৰ্ণ হয় নে নাই আমি এইটো দিয়ে কৰিম ঠিক আছে চোৱা ইয়াত 3 আৰু এইটোক 4 চাবা তোমালোকে এইটো দিয়ে এইটো একদম পৰিসমাপ্ত হ'ব চোৱা 4ৰে এইটোক যায় জানো নাযায় তাৰ কাৰণে আমি কি কৰিম এইটো দশমিক বহাম তাৰ মানে ইয়াত 0 আহি যাব এইটো কেইবাৰ যাব 7 বাৰ যাব 7 ইমান গুণ কিমান হ'ব 28 হ'ব তাৰ পিছত কি হ'ব এইটোৰ পৰা যদি আমি এইটো বিয়োগ কৰো 2 হ'ব এইটোক নাযায় দশমিক অলৰেডি দিয়া আছে তাৰ কাৰণে 0 আহি যাব এইটোক যদি এইটোক দিও আমি 5 বাৰ যাব 5 ইমান গুণ ইমান হ'ব এতিয়া চোৱা এইটো একেবাৰে সেম মিলি গৈছে নাই মিলি গৈছে তাৰ মানে এইটো কি হ'ব পৰিসমাপ্ত এতিয়া চোৱা তোমালোকে এই তলৰ যোনটো আমাৰ হৰটো এই হৰটো আমাৰ কি আৰ্হিত হৈছিলে এইটো আৰ্হিত হৈছিলে এইটো চোৱা মই তোমালোকক ভাঙি দেখুৱাইছিলো তাৰ কাৰণে আমাৰ কি হৈছে যে এইটো আমি কৰি কিনে পৰিসমাপ্ত পাইছো ঠিক আছে যেতিয়াই আমাৰ হৰৰ মানটো মানে কিউৰ মানটো বা তলৰ মানটো যোনটো আমাৰ এনেকুৱা যদি আৰ্হিৰ থাকে তেতিয়াহলে এইখিনি আমি যেতিয়া এই দুটা এইটো তলৰটো দি আমি ওপৰক যেতিয়া হৰণ কৰিম তেতিয়া সেই মানটো যোনটো ভাগফল সেইটো আমাৰ কি হ'ব যে পৰিসমাপ্ত হ'ব বা হাবধি হ'ব এইটোৱে ইয়াৰ মেইন কনসেপ্ট ঠিক আছে তাৰপিছত নেক্সট আমি কি কৰিম যে উপপাদ্য 1.6 টো আমি ডিসকাস কৰিম এতিয়া উপপাদ্য 1.6 ৰ যোনটো এইটো আমাক কি কৈছে চোৱা ধৰা x p q এটা পৰিমেয় সংখ্যা যাতে n আৰু m টো কি হ'ব যে অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত কিউৰ হৰটোৰ মৌলিক উৎপাদকীকৰণ ইমান আৰ্হিৰ এইটো কি তোমালোকে জানাই তেন্তে xৰ এটা হাবধি দশমিক বিস্তৃতি আছে এই উপপাদ্য যোনটো 1.6 আছে ইয়াত আমাক কি কৈছে চোৱা সাপোজ ধৰা আমাৰ এটা পৰিমেয় সংখ্যা ধৰিছো এনেকা টাইপৰ মানে 2 এইটো n ধৰিছো আৰু এইটো ধৰা এইটো সৰি 3 নহয় 5 হ'ব এইটো হয়নে এতিয়া চোৱা তোমালোকে এইটো যোনটো 2ৰ পাৱাৰ এটা ধৰা যিকোনো আছে আমাৰ সংখ্যা এইটো তাৰপিছত 5ৰ যোনটো আছে এইটো আমি যিকোনো এটা ধৰিলো 1 2 3 এনেকৈ যিকোনো ধৰিব পাৰা যেতিয়া আমাৰ তলৰ মানটো মানে এই যোনটো আমাৰ মানটো তলৰ মানে যোনটো কিউৰ মান আমাৰ যোনটো হৰটো এই হৰৰ মান যেতিয়া আমাৰ এনেকুৱা টাইপৰ থাকিব মানে এইটো ফৰ্মত যেতিয়া থাকিব এইটো আৰ্হিত যেতিয়া এই তলৰখিনি থাকিব তেতিয়া আমি এই সংখ্যাটোক দি এইটোক হৰণ যেতিয়া কৰিম তেতিয়া এইটো হাবধি হ'ব পৰিসমাপ্ত হ'ব কেনেকৈ হ'ব চোৱা এতিয়া এইটো চোৱা এইটো কিমান কৰিলে কিমান হ'ব মানে 2 কিউব আছে তাৰ মানে কিমান হ'ব 8 হ'ব তো 8 ইনটু এতিয়া চোৱা 5 গুণ 5 এইটো হ'ল হয়নে এতিয়া চোৱা 2 হ'ল
এইটো ইনটু কৰিলে কিমান হ'ব 40 হ'ব এতিয়া চোৱা এই 40 যোনটো সংখ্যাটো এই 40 সংখ্যাৰে যেতিয়া আমি এইটোক হৰণ দিম তেতিয়া কি হ'ব এইটো পৰিসমাপ্ত হ'ব ঠিক আছে এতিয়া চোৱা কেনেকৈ হ'ব এইটো 2 আছে 40 এইটো কৰিলে নাযায় হয়নে এইটো হ'ল দশমিক 0 নাযায় তাৰ কাৰণে আমি আৰু এটা 0 বহাব পাৰো তো বহালো এতিয়া এইটো দি কিমান বাৰ যাব চোৱাচোন এইটোৰে আমাক এইটোক 5 বাৰ দিব পাৰো তো 5 বাৰ যাব এইটো যেতিয়া আমি পূৰণ কৰিম কি হ'ব এইটো হ'ব ইকুৱেল কি হ'ব 0 এতিয়া চোৱা এই সংখ্যাটোৰে এইটোক আমি কৰি কি পাইছো যে পৰিসমাপ্ত হৈছে হয়নে মানে সম্পূৰ্ণভাৱে শেষ হৈ গৈছে কোনো বাকি থকা নাই তো আমাৰ যোনটো উপপাদ্য 1.6 সেই উপপাদ্যত এই কথাকেই আমাক কৈছে ঠিক আছে এতিয়া উপপাদ্য যোনটো 1.7 আছে এইটো আমাৰ লাষ্ট উপপাদ্য ঠিক আছে ইয়াত আমাক কি কৈছে ধৰা x p q এটা পৰিমেয় সংখ্যা যাতে হৰ কিউৰ মৌলিক উৎপাদকীকৰণটো ইমান আৰ্হিৰ নহয় যিকোনো আমি ধৰা এটা পৰিমেয় সংখ্যা ধৰিছো ঠিক আছে তাৰ যোনটো আমাৰ হৰৰ মানটো মানে কিউৰ মানটো সেই কিউৰ মানটো কি হ'ব যে এই আৰ্হিৰ নহয় বুলি কৈছে এইটো যোনটো উপপাদ্য এইটো আগৰ দুটা উপপাদ্যৰ একেবাৰে বিপৰীত মানে উলুটা ঠিক আছে তাৰপিছত কি কৈছে ইয়াত য'ত n আৰু m টো কি হ'ব অবিয়োগাত্মক সংখ্যা হ'ব এইটো সেমে আছে তেন্তে x ৰ এটা দশমিক বিস্তৃতি সৰি ইয়াত বিস্তৃতিটো থাকি গ'ল তোমালোকে লিখি ল'বা মোৰ ইয়াত জেগা নাই ঠিক আছে বিস্তৃতি থাকিব যি অপৰিসমাপ্ত বা নিৰৱধি আৰু পৌনঃপুনিক বুলি কৈছে এতিয়া আমি এইটোক আমি এক্সাম্পল দি বুজিবলৈ চেষ্টা কৰিম চোৱা ইয়াত আমি এক্সাম্পল দি কেনেকৈ বুজিম চোৱা সাপোজ ধৰো আমি এনেকুৱা যে এটা এইটোৱে ধৰো তোমালোকে চোৱা 2/3 বা আমি এনেকৈও ধৰিব পাৰো যে 1/7 এতিয়া চোৱা এই যোনটো আমি পৰিমেয় সংখ্যাটো ধৰিছো এইটো পৰিমেয় সংখ্যা হয় নাই এইটো পৰিমেয় সংখ্যা হয় তাৰপিছত কি কৈছে যে এই যোনটো তলৰ মানটো মানে কিউৰ মানটো এই কিউৰ মানটো কি হ'ব এইটো আৰ্হিৰ নহয় বুলি কৈছে এতিয়া চোৱা এইটো বা এইটো আৰ্হিৰ হয় জানো ইয়াত 2 বা মৌলিক উৎপাদক যোনখিনি আছে মানে এইটো মৌলিক সংখ্যা হয় নাই এতিয়া চোৱা এই মৌলিক সংখ্যা দুটাৰ ভিতৰতে 2 বা 5 কি আছে জানো এই দুটাত নাই তাৰ মানে কি এইটো আৰ্হিৰটো এই তলৰ মানটো হ'বই নোৱাৰে তেন্তে x ৰ এটা দশমিক বিস্তৃতি থাকিব তেন্তে যোনটো আমি এই সংখ্যাটোৰে এইটোক আমি যেতিয়া হৰণ কৰিম তেতিয়া কি হ'ব যে দশমিক বিস্তৃতি থাকিব সেই দশমিক বিস্তৃতিটো কি হ'ব যে অপৰিসমাপ্ত বা নিৰৱধি পৌনঃপুনিক হ'ব মানে কি যে দশমিকৰ পিছত একেৰাহে এটা বস্তুকেই বাৰে বাৰে ওলাই গৈয়ে থাকিব শেষ আৰু নহয় ঠিক আছে আমি চোৱা এতিয়া আমি এইটো আমি কৰি চাম কেনেকৈ হ'ব এইটো চোৱা 1 আছে হয়নে এইটোক যদি আমি এইটো দি হৰণ দিও কিমান বাৰ যাব নাযায় তাৰ কাৰণে কি হ'ব দশমিক দিম তাৰ মানে ইয়াত এইটো আহিব হয়নে এইটো দি কৰিলে কিমান 1 বাৰ যাব এইটো কৰিলে ইয়াত 7 হ'ব মাইনাস কৰিলে কিমান হ'ব 3 হ'ব 3 ৰে নাযায় দশমিক দিয়া আছে অলৰেডি তাৰ কাৰণে ইয়াত কি হ'ব 0 হ'ব 30 হ'ল এতিয়া এইটো কৰিলে কিমান বাৰ যাব 4 বাৰ যাব 4 ইমান গুণ কিমান হ'ব 28 এইটোৰ পৰা এইটো মাইনাস কৰিলে 2 হ'ব 2 এৰে নাযায় হয়নে 2 এৰে নোযোৱাৰ কাৰণে কি কৰিম দশমিক দিম দশমিকটো আগতে অলৰেডি আছে তাৰ কাৰণে আমি নিদিও ডাইৰেক্ট আমি কি কৰিম 0 বহাই দিম তো কিমান বাৰ যাব এইটো কৰিলে আমাৰ দুবাৰ যাব দুবাৰ দিলে কি হ'ব 2 ইমান গুণ ইমান হ'ব তাৰ পিছত এইটোৰ পৰা এইটো আমি মাইনাস কৰিলে এইটো হ'ব 60 হ'ল হয়নে এইটো আকৌ কিমান বাৰ যাব 8 বাৰ যাব 8 ইমান গুণ কিমান হ'ব যে 56 হ'ব এইটোৰ পৰা এইটো মাইনাস কৰিলে 4 হ'ব 4 এতিয়া চোৱা 0 টো অটোমেটিক আহি যাব যেহেতু আগতে আছে আমাৰ দশমিক হয়নে তাৰ কাৰণে এইটো হ'ল এতিয়া হাতেৰে যদি আমি এইটোক ইমান বাৰ দিও কিমান বাৰ যাব চোৱা এইটোক আমি 5 বাৰ দিব পাৰো 5 ইমান গুণ কিমান হ'ব 35 হ'ব এতিয়া 5 হ'ল হয়নে এতিয়া চোৱা 5 টো কি হ'ল 5 টো আমি 7 মানে 5 টোক আমি 7 ৰে দিব পাৰো জানো নোৱাৰো তাৰ কাৰণে 0 বহাম 0 কেলে বহাম 0 যেহেতু আমাৰ নাযায় ঠিক আছে ইয়াত পয়েন্ট নবহাও আমি কেলে নবহাও কাৰণ অলৰেডি আমাৰ দিয়াই আছে পয়েন্ট এইটো হ'ল হয়নে এতিয়া কিমান বাৰ যাব 7 বাৰ যাব 7 ইমান যাৰ কিমান হ'ব যে 49 এতিয়া আকৌ চোৱা এইটোৰ পৰা এইটো মাইনাস কৰিলে কি হ'ব 1 হ'ল 1 দি যায় জানো নাযায় তাৰ কাৰণে আমি 0 বহাম 0 দি ইমান বাৰ কৰিলে কিমান হ'ব 1 হ'ব এইটো কৰিলে কিমান হ'ব 7 হ'ব আকৌ চোৱা এইটোৰ পৰা এইটো মাইনাস কৰিলে 3 হ'ব 0 হ'ব এতিয়া চোৱা তোমালোকে 10 এইটো কি সেম পাইছো নাই চোৱাচোন এইটো 1 তো এইটো এতিয়া যিমানেই কৰো আমি এইটো সেম ওলাই গৈয়ে থাকিব এইটো আৰু শেষ নহয় তো এনেকুৱা হ'ব ঠিক আছে যেতিয়াই আমাৰ এই তলৰ মানটো মানে যোনটো আমাৰ কিউৰ মান আছে এই কিউৰ মানটো যেতিয়া আমাৰ এইটো ফৰ্মত নাথাকিব তেতিয়া কি হ'ব যে আমি যেতিয়া হৰণ কৰিম তেতিয়া সেই আমাৰ হৰণ ফলত মানে
যোনটো ভাগফল আছে সেই ভাগফলত কি হ'ব যে এই ভাগফলত কি হ'ব নিৰৱধি পৌনঃপুনিক বা অপৰিসমাপ্ত হ'ব মানে এইটো গৈয়ে থাকিব পইণ্টৰ পিছত কেতিয়াও শেষ নহ'ব যিমানে কৰা তোমালোকে যদি এইটোক আকো দিয়া একে ওলাই থাকিব চোৱা তোমালোকে এইটোক এইটো 7 আছিলে হয়নে 7 দি এইটোক কিমান বাৰ যাব 4 বাৰ যাব 4 বাৰ 4 ইমান যাৰ কিমান হ'ব 28 হ'ব তো 28 হ'ল আকৌ এইটোৰ পৰা এইটো মাইনাছ কৰিলে 2 হ'ব চোৱা 2 আমি নাযায় 2 এৰে কি 7 দি 2 দিব নোৱাৰো তাৰ কাৰণে আমি এইটো 0 বহালো 20 হ'ল এতিয়া চোৱা 20 ক 7 ৰে কিমান বাৰ যাব দুবাৰ যাব চোৱা 4 2 ইয়াতো 4 2 পাইছিলো হয়নে তো এনেকুৱা সেম ওলাই যাব তাৰপিছত আমি যদি আৰু কৰো তেতিয়াহ'লে 8 ওলাব এইটো 8 আছে নহয় তো 8 ওলাব আকৌ 5 ওলাব আকৌ 7 1 এনেকৈ গৈয়ে থাকিব ওলাই ওলাই ঠিক আছে তো আমাৰ এই উপপাদ্যত এইটোৱে কৈছিলে আশা কৰিছো বুজি পাইছা